বিহু অতি পুৰণি কালৰে পৰা পালন কৰি অহা এটি জাতীয় উৎসৱ। সময়ৰ সোঁতত নিশ্চয়কৈ কম বেছি পৰিৱৰ্তনৰ মাজেৰে আহি ই বৰ্তমানৰ ৰূপ লৈছেহি। বিহুক বহুতে কেৱল কৃষিভিত্তিক অথবা ধৰ্মনিৰপেক্ষ উৎসৱ বুলিহে আখ্যা দিয়ে। তদুপৰি সামাজিক মাধ্যম বা ভিন্ন বাতৰি কাকতৰ প্ৰবন্ধৰ জৰিয়তেও বিহুক ধৰ্মীয় উৎসৱৰ শাৰীত নগনিবৰ বাবে নানাবিধ তৰ্কও প্ৰস্তুত কৰা হয়। কিন্তু এই তৰ্কসমূহ কিমান দূৰ যুক্তিসংগত? ধৰ্মনিৰপেক্ষতাৰ দোহাই দি কিছু লোকে বাৰু বিহুৰ পৰা ইয়াৰ ধাৰ্মিক পৰিচয়টো মুচি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে নেকি? বিহু কেৱল কৃষিৰ মাজতে সীমাবদ্ধ জানো? নে তথ্যাত্মক বিশ্লেষণ বা যুক্তিপূৰ্ণ চিন্তাৰ অভাৱত আমি ইয়াৰ ধাৰ্মিক মূলটো ইতিমধ্যে পাহৰি পেলাইছো? জানিম সকলো এই ভিডিঅ'ৰ জৰিয়তে। বিহু শব্দৰ উৎপত্তিৰ ক্ষেত্ৰত বৰ্তমানে প্ৰায় সংখ্যক লোকেই ক'ব খোজে যে চুতীয়া জনজাতিৰ শব্দ বিচুৰ পৰাহে বিহু শব্দৰ উদ্ভৱ হৈছে। উইকিপিডিয়া অতি জনপ্ৰিয় ৱেবছাইট, তাতো উল্লেখ কৰা হৈছে The word বিহু has been derived from the Deori word বিচু। ইয়াৰ পাছতেই উল্লেখ কৰিছে এখন তামৰ ফলিৰ কথা যি 600 বছৰ পুৰণি, আৰু ইয়াতেই হেনো উল্লেখ আছে বিচু বুলি। কিন্তু এইসমূহ কথাৰ কিছু অংশহে সত্য আৰু বহুখিনি কথাই অতি কৌশলেৰে ৰদবদল কৰি প্ৰস্তুত কৰিব চেষ্টা কৰিছে। পোনপ্ৰথমে লক্ষ্য কৰা হওক অসমীয়া ভাষাৰ পুৰণি অভিধানসমূহলৈ, কিয়নো এই অভিধানসমূহত প্ৰতিটো শব্দৰ ব্যুৎপত্তি আৰু অৰ্থ গভীৰ গৱেষণাৰ অন্ততহে লিপিবদ্ধ কৰা হৈছিল। মাইলছ ব্ৰনছনৰ অসমীয়া ভাষাৰ অভিধানত বিহু শব্দৰ অৰ্থ চ'ত, কাতি আৰু মাঘ মাহৰ সংক্ৰান্তি বুলি উল্লেখ আছে। হেমচন্দ্ৰ বৰুৱাৰ হেমকোষতো বিহুক সংস্কৃতৰ বিষুৱৰ পৰা হোৱা বুলি দেখুৱাই সূৰ্য, মেঘ, তুলা আৰু মকৰ ৰাশিলৈ গমন কৰা দিন বুলি কোৱা হৈছে। অসমৰ প্ৰসিদ্ধ ইতিহাসবিদ ডক্টৰ মহেশ্বৰ নেওগেও উল্লেখ কৰিছে যে সংস্কৃতৰ বিষুৱৎ শব্দৰ পৰা বিহু শব্দৰ উৎপত্তি হৈছে। লগতে কৈছে বিহু সংক্ৰান্তি বুলিও এটি কথা প্ৰচলিত আছিল, যি বিষুৱ সংক্ৰান্তিৰে প্ৰতিধ্বনি। অৰ্থাৎ এইসকল ভাষাবিদ তথা ইতিহাসবিদে বিহুক বৈদিক জ্যোতিষশাস্ত্ৰত উল্লেখ থকা বিষুৱ আৰু সংক্ৰান্তিৰ লগত পোনপটীয়া সম্পৰ্কত থকা বুলি দেখুৱাইছে। কিন্তু এওঁলোকৰ দুই এক সমসাময়িক বা বিশেষকৈ পৰৱৰ্তী কালৰ লেখকে ক'ব খোজে যে এই উত্তৰ পূব অঞ্চলত পুৰণি কালৰে পৰা বসবাস কৰি অহা তিব্বত বৰ্মীয় মূলৰ জনজাতি যেনে চুতীয়া, বড়ো, কছাৰী আদি লোকসকলে বিচু, বুচু, বৈশাগু ইত্যাদি নামেৰে বিহু সদৃশ উৎসৱ পালন কৰিয়ে আছিল। কিন্তু পিছতহে আৰ্য বা হিন্দু ধৰ্মাৱলম্বী লোকসকল অসমলৈ আহি এইসমূহ উৎসৱ সংক্ৰান্তিৰ সময়তে হোৱা দেখি সেই বিচু, বুচু ইত্যাদি শব্দক সংস্কৃতৰ বিষুৱৰ সৈতে সংযোগ কৰিব চেষ্টা কৰিলে। এনেধৰণৰ ধাৰণা বা শক্তিশালী প্ৰমাণ নোহোৱা কথা ঐতিহাসিক তথ্য আৰু যুক্তিৰে অতি সহজেই খণ্ডন কৰিব পাৰি। অসমত বিহু পালন কৰাৰ আটাইতকৈ প্ৰাচীন উপলব্ধ প্ৰমাণ হৈছে এখন তামৰ ফলি, যি লখিমপুৰৰ পৰা 1935 চনত উদ্ধাৰ কৰা হৈছিল। এই তামৰ ফলিখন 1401 খ্ৰীষ্টাব্দৰ বুলি জানিব পৰা যায়। সৰ্বেশ্বৰ বৰুৱাই এই ফলিখন পঢ়ি সম্পূৰ্ণকৈ অৰ্থ উলিয়াবলৈ সক্ষম হৈছিল, যিয়ে অসমত এক নতুন অধ্যায়ৰ সূচনা কৰিলে। ফলিখনৰ ভাষা সংস্কৃত, কিন্তু এই ফলিত বিচু বা বিহু শব্দৰ উল্লেখ নাই। তাৰ পৰিৱৰ্তে বিষুৱ অৰ্থাৎ বিষুৱ সংক্ৰান্তিৰ কথাহে উল্লেখ আছে। বৰুৱাদেৱে ফলিখন পঢ়ি নিৰূপণ কৰিছিল যে পোনপ্ৰথমেই ফলিখনত পাৰ্বতীনন্দন বিঘ্নৰাজ গণেশক বন্দনা কৰা হৈছে। ইয়াৰ পাছতে বৰ্ণনা কৰা হৈছে সধয়াপুৰীৰ প্ৰতাপী ৰজা নন্দীশ্বৰৰ কথা। নন্দীশ্বৰৰ পুত্ৰ সত্যনাৰায়ণ আৰু সত্যনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণ এজন পৰম প্ৰতাপী ৰজা আছিল।
সেই অঞ্চলতেই শাণ্ডিল্য গোত্ৰৰ এজন গুণী ব্ৰাহ্মণ বসবাস কৰিছিল, যাৰ নাম কমলানাভ। তেওঁৰ পুত্ৰ আছিল হৰি, যি বিষ্ণুৰ পৰম ভক্ত। হৰিৰ পুত্ৰ ৰবিদেৱ নামৰ ব্ৰাহ্মণক 1323 শকত পবিত্ৰ বিশুভ সংক্ৰান্তিৰ দিনা ৰজা লক্ষ্মীনাৰায়ণে 200 পুটি মাটি বখনা নামৰ গাঁৱৰ সৈতে দান কৰে। বৰুৱাদেৱে কয় যে এই দান কৰা ৰজাসকল নিঃসন্দেহী চুতীয়া ৰজা আছিল। ইয়াৰ পৰা এটা কথা স্পষ্টকৈ বুজিব পাৰি যে চুতীয়া ৰজাসকলে আৰ্য বা হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বিশুভ সংক্ৰান্তিৰ নীতি নিয়ম পালন কৰিছিল। এই কথা আৰু অধিক দৃঢ় হৈ পৰিব যেতিয়া আমি বিষ্ণু মহাপুৰাণৰ এইকেইটি শ্লোকলৈ লক্ষ্য কৰোঁ। শৰদ বসন্তয়োৰ মধ্যে বিশুৱম তু বিভাব্যতে তুলামেষ গতে ভানৌ সমৰাত্ৰি দিনম তু তৎ। অৰ্থাৎ বসন্ত আৰু শৰৎ ঋতুৰ মধ্যত সূৰ্য যেতিয়া মেঘ বা তুলা ৰাশিলৈ গমন কৰে সেয়ে বিশুভ। ইয়াৰ কিছু পিছৰ শ্লোকত কোৱা হৈছে যে বিশুভ সংক্ৰান্তি অতি পবিত্ৰ কাল। এই সময়ত দেৱতা, ব্ৰাহ্মণ, পিতৃদেৱসকলক দান কৰিব লাগে। বিশুভ কালত দান কৰা লোক কৃতকৃত্য হৈ যায়। ঠিক এনেধৰণৰ কথাই ভিন্ন পুৰাণাদি শাস্ত্ৰত উল্লেখ আছে। হিন্দু ধৰ্মৰ যেন এই কথাসমূহেই অনুসৰণ কৰিছিল ৰজা লক্ষ্মীনাৰায়ণে। তাকেই প্ৰমাণ কৰিছে 1323 শক অৰ্থাৎ 1401 খ্ৰীষ্টাব্দৰ সেই তামৰ ফলিখনে। ডক্টৰ মহেশ্বৰ নেওগে কোৱা মতে সংস্কৃতৰ বিশুৱদ দিৱসে এই কথাষাৰি শ্ৰীমন্ত শংকৰদেৱে ভাঙনি কৰিছে বিহু দিনা বুলি। অৰ্থাৎ সংস্কৃতৰ বিশুৱ শব্দটোৱেই অসমীয়াত বিহু ৰূপ লোৱাৰ স্পষ্ট উদাহৰণ। পুনৰ আমি যদি উদাহৰণ লওঁ ৰামচৰণ ঠাকুৰৰ শংকৰ চৰিতৰ, তেতিয়া দেখিবলৈ পাম যে বহু পদতে এই বিহু শব্দৰ উল্লেখ আছে। উদাহৰণস্বৰূপে চৈত্ৰ বিহু সংক্ৰমণ আশিয়া মিলিব, ইয়াত চৈত্ৰ অৰ্থাৎ চ'তৰ বিহু বুলি কোৱা হৈছে। আন এটি পদত উত্তৰায়ণ বিহু বুলিও উল্লেখ আছে, যি মাঘ বিহুৰে সমতুল্য হ'ব, কিয়নো এই সময়তে সূৰ্য উত্তৰায়ণ হয়। এইসমূহ কথাৰ পৰা এটা নিৰ্ণয়ত উপনীত হ'ব পৰা যায়। 1401 খ্ৰীষ্টাব্দৰ তামৰ ফলিত বিশুভ শব্দৰ উল্লেখ 15ৰ পৰা 16 শতিকাৰ প্ৰাচীন পাণ্ডুলিপিত বিহু শব্দৰ উল্লেখ ইত্যাদিয়ে সূচায় যে বিশুৱৰ পৰা বিহু আৰু এই বিহুৰ পৰাই পৰৱৰ্তী পৰ্যায়ত বিহু হ'লগৈ। হৰ পৰা হ বোধ কৰোঁ তাই আহোমৰ প্ৰভাৱত হৈছিল, কিয়নো এওঁলোকৰ অসমীয়াৰ হ উচ্চাৰণত কিছু হৰ প্ৰভাৱ দেখা যায়। যিহেতু পিছলৈ আহোম ৰজাসকল প্ৰভাৱশালী হৈ পৰিছিল আৰু ইতিমধ্যে বহুতেই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল, গতিকে তেওঁলোকৰ সংস্পৰ্শত বোধ কৰোঁ বিহু শব্দ বিহুলৈ ৰূপান্তৰিত হ'ল। আজি কুপতিও অসমীয়াই তিনিওটি বিহু কেৱল সংক্ৰান্তিৰ সময়তে পালন কৰে। বিহু যদি কেৱল কৃষিৰ মাজতে সীমাবদ্ধ হ'লহেঁতেন সংক্ৰান্তিলৈ অপেক্ষা কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকিল হৈ। খেতি বাতি হোৱা কালৰ যিকোনো অনিৰ্দিষ্ট দিনতে বিহু পালন কৰিব লাগিছিল, কিন্তু সেয়া হোৱা দেখা নাযায়। অসমীয়াই মেঘ সংক্ৰান্তিৰ সময়ত যিদৰে বহাগ বিহু পালন কৰে, সেইদৰে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্ততো হিন্দুসকলে অন্যান্য নামেৰে এই সংক্ৰান্তি পালন কৰে। পশ্চিম বংগত পয়লা বৈশাখ, উৰিষ্যাত মহাবিষুৱ সংক্ৰান্তি, পাঞ্জাব বা হাৰিয়ানাত বৈশাখী, কেৰালাত বিশু, তামিলনাডুত পুটাণ্ডু বা চিত্তিৰাই বিশু, দক্ষিণ কৰ্ণাটকত বিশুকানি ইত্যাদি নামেৰে পালন কৰা হয়। প্ৰতিটো নামতেই যেন এক সাদৃশ্যতা আছে আৰু থকাটো স্বাভাৱিক, কিয়নো প্ৰত্যেকটোৰে আধাৰ হৈছে হিন্দু ধৰ্ম।